গুড মৰ্নিং এভৰিৱান। বহুত দিন ভিডিঅ' বনোৱা নাই, কিছুমান ব্যক্তিগত অসুবিধাৰ কাৰণে ভিডিঅ' বনাব পৰা নাই। আজি বহুত দিনৰ মূৰত আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ উপস্থিত হৈছোঁহি। আজি বৰ্তমান মই উপস্থিত হৈছোঁ নাজিৰা শিমলুগুৰি জুবিন ফেন ক্লাবত। ইয়াত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰা হৈছে। ভিডিঅ'টো চাই সকলোৱে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ভাল লাগিছে। এতিয়া মুখটো কম বলে এতিয়া দেখি যায় এতিয়া বেছি ভাল। এতিয়া বেছি ভাল। এতিয়া চাওক এতিয়া ভাল দেখিছে কম পেলাই পাঁচ চিনাল মুখটো কম পেলাই এইটো 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 ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আগুৱাই যোৱাত সহায় কৰক ভিডিঅ'টো আৰু সিমানেই আৰু তোমাৰ চেনেলৰ নামটো কৈ দিয়া। মোৰ চেনেলটোৰ নাম হৈছে এফ্ৰিকা ব্লগছ। ডিছক্ৰিপশ্যনত লিংকটো থাকিবও পাৰে, দিয়ে যদি থাকিব লাগিব, নিশ্চয় থাকিব। আপোনালোকে ইয়াৰ ভিডিঅ' চাব আৰু ল'ৰাটোক মৰম দিব। নতুনকৈ উঠি আহিছে চেনেলত। মোৰো পুৰণা নহয়, মোৰ নতুনে বাৰু। নতুন উঠিছোঁ, আপোনালোকে সহায় কৰি আগবাঢ়ি যাব পাৰিম বুলি আশা কৰোঁ। আমি আহিছোঁ ERC আইকিয়া চকু হস্পিটেলৰ পৰা। আমি বিনামূলীয়া চকু পৰীক্ষা শিবিৰ এনেকৈ আমি গাঁৱে ভূঞে যিখিনি মানুহ যি টাউন জেগাত বা এখন হস্পিটেলত দেখাবলৈ যাবলৈ অসুবিধা হয়, সেই মানুহখিনি যাতে আমি এটা সুবিধা দিব পাৰোঁ, সেইকাৰণে আমি এনেকুৱা গাঁৱে ভূঞে কেম্প কৰোঁ। আমাৰ ইয়াত এনেকুৱা ধৰণৰ হয় চকু পৰীক্ষা শিবিৰটো আপোনাৰ চোৱা চিতা আৰু মেডিচিন এইখিনি সকলো ফ্ৰী হয়। আৰু যদি চশমা কোনোবাৰ ল'বলগীয়া হয় তেওঁলোকে অতি কম খৰচত সুলভ মূল্যতে লাভ কৰে। এয়া আমাৰ উদ্দেশ্য। এতিয়া মোৰ লগত উপস্থিত আছে নাজিৰা জুবিন ফেন ক্লাবৰ ছেক্ৰেটাৰী প্ৰবাল বৰুৱা। নমস্কাৰ। প্ৰবাল বৰুৱা, আজি এই কাৰ্যসূচীটো হৈ গ'ল, আমাৰ বৰ্তমান সমাপ্ত হ'ল। ইয়াৰ বিষয়ে তুমি কি ক'বা? ক'বলগীয়া কি আছে, যিহেতু ৰাইজৰ সেৱা কৰি ভাল পাওঁ, আজি সেই সুযোগটো পালোঁ। আজি আমাৰ অফিচতে চকু চিকিৎসা কেন্দ্ৰ এটা বহুৱা হ'ল বিনামূলীয়া। তাৰ কাৰণে সকলো সদস্যকে পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত সকলোৱে একেদৰে উপস্থিত হৈ এই কাৰ্যসূচীটো সফল কৰাৰ বাবে। আৰু ধন্যবাদ জনাইছোঁ ERC, যাৰ উদ্যোগত আজি এই কাৰ্যসূচীটো লোৱা হ'ল। তাকে যিমান পাৰোঁ সেনেকৈ সহায় কৰি যাবলৈ চেষ্টা কৰোঁ, সেই কৰি আহিছোঁ।
আৰু আগলৈ কৰি যাম। ধন্যবাদ। আজি নাজিৰা শিমলুগুৰি জুবিন ফেন ক্লাবৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰা হৈছে। ইয়াৰ বিষয়ে আমাৰ ক্লাবৰ মেম্বাৰসকলে কিছু কথা ক'ব। কওক, আজি মানে কি কাৰণে হেৰি কৰা হৈছে? আজি আমাৰ অনুষ্ঠানটো হৈছে যে চকু গৱেষণা কেন্দ্ৰ শিৱসাগৰৰ উদ্যোগত আৰু জুবিন গাৰ্গ ফেন ক্লাব নাজিৰা শিমলুগুৰিৰ সহযোগত এদিনীয়াকৈ আমি চকু পৰীক্ষা শিবিৰ এটা আমি অনুষ্ঠিত কৰিছোঁ নাজিৰা জুবিন ফেন ক্লাব কাৰ্যালয়ত। আচ্ছা, এতিয়া মানে কি হৈ গ'ল, আমাৰ প্ৰায় সদস্যসকলতো আমাৰ ইয়াত সকলোৱে উপস্থিত আছে আৰু শতাধিকৰ ওপৰত আমাৰ মানে স্থানীয় লোক আহিছে আমাৰ ইয়ালৈ, চকু পৰীক্ষা কৰাইছে আৰু সকলোৱে মানে আমাৰ এই কাৰ্যক্ৰমটো যথেষ্ট ভাল পাইছে। মই শুনিবলৈ পাইছোঁ এনেকৈ বহুতো ছ'চিয়েল মিডিয়াতে হওক, এতিয়া আমাৰ যিবিলাক ফটো আপলোড হৈছে, শ্বেয়াৰ হৈছে আৰু ৰাইজেও মুখে মুখেও কৈছে, মোক এতিয়া প্ৰায় 2-3জন মানুহক কৈ গৈছে যে ভাল কাৰ্যক্ৰম লৈছে ভাইটি। সেইটো কাৰণে শুনি ভাল লাগিছে। আৰু আহিবলগীয়া দিনত আমি নাজিৰা অঞ্চলৰ বিভিন্ন গাঁৱে ভূঞে পিছপৰা অঞ্চল, বাগান অঞ্চল, এনেকুৱা অঞ্চলসমূহত আমি এনেকুৱা ধৰণৰ কাৰ্যক্ৰম কৰি যাম বুলি আমি সিদ্ধান্ত লৈছোঁ আৰু আমি আশাবাদী যে ৰাইজেও আমাক যথেষ্টখিনি সহায় সহযোগ কৰিব। আৰু মই আপোনালোকক কাটৰ আহ্বান জনাইছোঁ, আপোনালোকে নিজৰ এনেকৈ মৰম চেনেহ আন্তৰিকতা আমাৰ লগত ৰাখক আৰু আমি এনেকৈয়ে ৰাইজৰ কামত আগুৱাই যাম। আৰু এটা কথা, নতুন ইউটিউবাৰ, আমাৰ উঠি অহা প্ৰজন্মৰ এজন ইউটিউবাৰ, এখেতৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, বেল আইকনটো টিপ কৰিবলৈ নাপাহৰিব আৰু নিজৰ বন্ধুবৰ্গৰ সৈতে চেনেলটো শ্বেয়াৰ কৰিব। ধন্যবাদ। আজি কাৰ্যসূচীটো ভালে কুশলে হৈ গ'ল। ভালে কুশলে হৈ গ'ল। আপোনালোকে সকলোৱে জানেই, যিহেতু জুবিনদাৰ যি মহানুভৱতা, তেখেতে বিভিন্ন জেগাত বিভিন্ন সময়ত দৰিদ্ৰ লোকক সহায় সহযোগিতা আগবঢ়াই আহিছে। তেখেতে যিখিনি কাম নিজাববীয়াকৈ অকলশৰীয়াকৈ কৰিবলৈ নোৱাৰে, সেইখিনি এনেকুৱা ধৰণৰ ফেন ক্লাব খুলি দিছে, যি আমি ফেন ক্লাবৰ মেম্বাৰসকলে মিলিজুলি ৰাইজৰ সহায় সহযোগত আমি এনেকৈ কামবিলাক আগুৱাই নিছোঁ। আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব, আমিও যাতে আগুৱাই যাব পাৰোঁ, এনেধৰণে ভাল ভাল কামবিলাক যাতে সমাজত কৰি যাব পাৰোঁ, সমাজত এটা যাতে আমি ভাল মেছেজ দিব পাৰোঁ, এনেকুৱা ধৰণৰে এইবিলাক আমি কাম কৰি গৈছোঁ। বিভিন্ন সময়ত লকডাউনৰ সময়তো আমি কিছুমান ফুড ৰিলিফ দিয়া হৈছে তেনেকুৱা ধৰণৰ। এতিয়া আজি চকুৰ চিকিৎসা কৰোৱা হ'ল বিনামূলীয়াকৈ। এনেকুৱা আমি আৰু যিমান পাৰিম চেষ্টা কৰিম, গাঁৱে ভূঞে কিছুমান অঞ্চলতো আমি কৰোৱাবলৈ চেষ্টা কৰিম, য'ত নেকি কিছুমান দৰিদ্ৰ শ্ৰেণীৰ তলৰ মানুহ থাকে, য'ত তেওঁলোকে চিকিৎসা কৰাবলৈ অকণমান অসুবিধা হয়, আমি সেইখিনিকে চেষ্টা কৰি যাম। আৰু লগতে জুবিনদাই আমাক বহুতখিনি সহায় কৰে। তেখেতৰ এই মহানুভৱতাক আমি ভাষাৰে শেষ কৰিব নোৱাৰোঁ তেখেতৰ বিষয়ে কৈ লৈ। গতিকে আৰু লগতে দীপজ্যোতিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে, নতুন যিসকলে চাই আছে, আৰু নতুন নতুন আহিবলগীয়া বহুত ভাল ভাল ভিডিঅ' পাব। আমাৰ ক্লাবটোৰ সৰ্বমুঠ 35জন আমি ল'ৰা ছোৱালী মিলি আছোঁ, আমি এনেকৈ কাম কৰি গৈছোঁ আৰু আগলৈও কৰি যাম। আপোনালোকে সদায় আশীৰ্বাদ কৰিব আৰু নাজিৰাবাসী ৰাইজে আমাক সহায় সহযোগিতা সদায় আগবঢ়াই দিম। জয় জুবিন দা। জয় জুবিন দা। আমাৰ কাৰ্যসূচী ইমানতে সামৰণি মাৰিছে। আমিও এতিয়া ঘৰলৈ যাওঁ, প্ৰায় 2টা বাজি গ'ল। সকলো ভালে ভালে হ'ল। ল'ৰাটোৱে বহুত কষ্ট কৰিছে। বাইক চলাব এতিয়া পবালে আৰু মই বহিম। নিবন ভাল ভালেই, আজি কেনেকুৱা লাগিলে? ভাল লাগিলে, ভাল কাম কৰিছে। কবিতা গৈ থাকোঁ দেই, আকৌ লগ পাম। উঠিবা, মই খোজকাঢ়ি যাম। ঘৰলৈ যোৱা আগত নাজিৰা পুখুৰী পাৰটো একবাৰ ঘূৰি পিনি ঘৰলৈ গৈ আছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। এতিয়া মোৰ লগত আছে নিপনে কিবা এটা ক'ব। অসমৰ যি ডিজিটেল মিডিয়া, তাৰ মাজতে ইউটিউব অন্যতম, অসমৰ বুলি নহয় সমগ্ৰ বিশ্বতে। আৰু আজি ইউটিউবাৰ প্ৰজন্মৰ সংখ্যা বাঢ়িছে আৰু আমাৰ ইউটিউবৰ সংখ্যাও বাঢ়িছে এই ডিজিটেল প্লেটফৰ্মত। সেইটোকে আপোনালোকে প্ৰতিটো ইউটিউব চেনেলৰ সুভাষ লওক, মজা লওক। আমাৰ দীপজ্যোতি বৰুৱাৰো ইউটিউব চেনেল আছে, এই ইউটিউব চেনেল চাওক, মনোৰঞ্জন ধৰ্মিতাৰ মাজেৰে আপোনালোকে জীৱন উপভোগ কৰক। থেংক ইউ।